যিকেইটা বেয়া কমেণ্ট কৰে সেইকেইটাই মানে মই চাওঁ এই প্ৰফাইলটো মানে লক কৰি থয় বেয়া কমেণ্ট কৰাকেইটাই। মই মানে আজি কান্দিবলৈ পাইছোঁ, কেলৈ গম পাইছে? মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক মই এটা কথা ক'বলৈ লৈছোঁ যে আমি মতা মানুহবোৰে কাম কৰি মাইকী ল'ৰা ছোৱালী চবকে খুৱাই মেলি আহি আছোঁ, চলাই আহি আছোঁ ঘৰখন। এইটো মানে নিবাৰণ কৰি দিব লাগে। কথাটো হ'ল কি, আমি যেতিয়া কাম বন কৰি বা যিকোনো কাম কৰি ঘৰখন চলাই থাকোঁ তেতিয়া একো নাই। যেতিয়া কেইদিনমান বেকাৰ হৈ থাকোঁ তেতিয়া মাইকীজনীয়ে যদি ক'ব পৰা পইচা কেইটকামান উলিয়াই দিয়ে, যি ফুটনি সেই ফুটনিটো মানে হেৰি কৰি দিব লাগে, অকণমান মিলা মিছা কৰি দিব লাগে, ফুটনিটো যাতে নেমাৰে। আমি পইচা উলিয়ালে আকৌ ফুটনি চুটনি নেমাৰোঁ। আৰু এই জব কাৰ্ডখন উলিয়াই ভালেই কৰিলে বাৰু, পইচা কেইটকামান পায় মানুহে। খালি যেনিবা সেই জব কাৰ্ডৰ কাম কৰি মাইকীজনী ভাগৰ পইচাটো এই মাইকীজনী ভাগৰে হৈ যায় আৰু মানে এই জব কাৰ্ডখন আকৌ দুইটাৰ নামতে থাকিব। পইচাকেইটা আকৌ ঘটিছে, মই ঘটিছোঁ সেইকেইটকা পইচা, মই আমুকটো কৰিম তামুকটো কৰিম। আমি ঘটিলে আকৌ কেলৈ ক'ব নোৱাৰোঁ? সেইটো নিবাৰণ কৰি দিব লাগে অতি সোনকালে। মই কৈছোঁ আকৌ দেই হ'লে এইখিত থকা, আগফালে থকা, পাছফালে থকা, এইফালে থকা, সেইফালে থকা, তলত থকা, ওপৰত থকা, গছ গছনিবোৰত কেলা ডাউক চাই থাকে। মই ভিডিঅ' বনালেহে মানে সদায় এটা চবে কৰিবলৈ পায়। সদায় ভিডিঅ' বনাই থাকে, তেনেকুৱাবোৰ কৰি থাকে। কিমান অশান্তি লাগে ভিডিঅ'টো বনাবলৈ। মই যেনিবা আৰু কাম কৰিবলৈ গ'লোঁ আৰু কেইদিনমান কাম কৰিলোঁ, তাৰপিছত আৰু আমনি লাগিছে কাম কৰি খুব মানে। তাৰপিছত আৰু মানে সেই মালিকটোৱে কৈছে তই কালি কেলৈ নাহিলি? মই যেনিবা মিছা কথা এটা ক'লোঁ আৰু মই বোলো মানুহজনী সেই পেট বিষালে ডাক্তৰ হ'লে নিলোঁ সেনেকৈ বুলি ক'লোঁ। তাৰপিছত আৰু যেনিবা মানুহটোৱে পিছদিনাখন আৰু ঘৰলৈ আহিলে নহয়। ঘৰলৈ আহি মানুহজনীক সুধিলেহি বোলে তোৰ মানুহটো বোলে কালি তোৰ কামলৈ নগ'ল, তোৰ পেট বিষাইছিলে বোলে। পেট নাই বিষোৱা নহয় বোলে, এনেই ক'লে বোলে, এনেই সেই ক'ৰবাত বোলে সি আড্ডা মাৰিবলৈ গ'ল বোলে। মাইকীজনীয়ে তেনেকৈ লগাই দিলে আৰু তাৰপিছত আৰু মোক মানে পিছদিনাখন কামলৈও গৈছোঁ। মালিকটোৱে সুধিছে আৰু তই বোলে সেইদিনাখন তই কেলৈ মিছা কথা ক'লি? মই বোলো কেতিয়া মিছা কথা ক'লোঁ? তোৰ বোলে মানুহজনী পেট বিষোৱা নাই, তই ডাক্তৰ হ'লেও নিয়া নাই বোলে, তই এনেই মিছা কথা ক'লি। মোৰ লাগিল চিন্তা। তাৰপিছত মানে সেই কথাটো সলাবৰ কাৰণে মই মানে চিন্তা কৰিলোঁ। তাৰপিছত মই ক'লোঁ বোলো হেৰি নহয়, এই গাড়ীত বহি থকাচোন বোলো সেই ডাঙৰ ডাঙৰ মানুহখিনিও বোলো মিছা কথা কয়, তই কেলৈ মিছা কথা ক'লি সেনেকৈ কৈছে যেনিবা। মইচোন বোলো কেতিয়াবা সেই বেপাৰীটোৱেও বোলো মিছা কথা কয়, তইনো বোলে কেলৈ মিছা কথা ক'লি? তোক সেইটোহে সুধিছোঁ, তই বোলে মিছা কথা ক'বলৈ কি দৰকাৰ আছিলে বোলে তই মোক? মই বোলোচোন কেতিয়াবা সেই মালিকবোৰেওচোন বোলো মিছা কথা কয় বোলো, সেই বোলো সেই পইচা থাকিলেও বোলো নাই বুলি কয়, আকৌ পিছদিনাখনে পইচা বোলো সেই বেলেগক দিব পৰা হয়। নহয় তই কেলৈ মিছা কথা ক'লি সেইটো কথা ক, তই বেলেগ কথা কৈ থাকিব নালাগে। বোলোচোন কেতিয়াবা সেই মাল খোৱা মানুহটোৱেও বোলো মিছা কথা কয়, সেই বুৰ্বকটো তই কেলৈ মিছা কথা ক'লি বোলে, সেইটো কথা নকওঁ আকৌ বোলে। মই বোলো সেয়া মই আৰু কাম কৰা মানুহে, এই মাল খোৱাটোৱেও যদি মিছা কথা ক'ব পাৰে, এই গাড়ীত বহাটোৱেও যদি মিছা কথা ক'ব পাৰে, মালিকটোৱেও পইচা নাই বুলি যদি মিছা কথা ক'ব পাৰে, মই যদি এদিন ভাগৰ লাগিছে বুলি কামলৈ নাযাওঁ বুলি ভাবি যদি অকণমান ফূৰ্তি ফাৰ্তা কৰিবলৈ যাওঁ বুলি ভাবিছোঁ, তাতে যদি মিছা কথা এটা কৰি যদি যাব নোৱাৰোঁ, মই ইমান অশান্তি আৰু একদম জীয়াই থাকি মানে লাভে নাই দেখিছোঁ। আৰু বহুতে আকৌ কেলা বেয়া বেয়াকৈ কমেণ্ট কৰে, পাগল আমুক তামুক, লাজ নাই চাজ নাই। মই মোৰ নিচিনা বহুতে এনেকুৱা ধৰণৰ ভিডিঅ' বনায় আৰু পইচা পাবৰ কাৰণে বনায়। মই এই পইচাই কিবা এটা নহয় কিবা এটাই পইচা পায়। মই যে ঘৰখন যে চলাইছোঁ, মাইকীকেইটা যে চলাইছোঁ, ল'ৰা ছোৱালীকেইটা চলাইছোঁ, বুঢ়া বুঢ়ী যে চলাইছোঁ, সেইটোহে মেইন কথা, হয় নহয় বাৰু? বহুতে এই বেয়া কমেণ্ট নকৰে আকৌ। আৰু যিকেইটা বেয়া কমেণ্ট কৰে সেইকেইটাই মানে মই চাওঁ এই প্ৰফাইলটো মানে লক কৰি থয় বেয়া কমেণ্ট কৰাকেইটাই।